নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল চিতল এগ্ৰিকালচাৰ এণ্ড ফাৰ্মিঙলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত মই আপোনালোকক আকৌ এবাৰ আজি মোৰ ফাৰ্মখনৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বলকচোন আমি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ ফাৰ্মখনৰ বাহিৰখনত থকা দুটা গিল্ট আৰু ইয়াতে তিনিটা পিকলেট আছে। তাৰপিছত এতিয়া আমি ফাৰ্মখনৰ ভিতৰলৈ সোমাই গৈছোঁ। বন্ধু বান্ধৱীসকল, হৈছে বৰ আৰু এটা চাওঁ। মই ইয়াক দ্বিতীয়বাৰৰ কাৰণে আজি ছাৰ্ভিচ দিছোঁ। আৰু এয়া হৈছে বৰ, ইয়ৰ্কশ্বায়াৰ বৰ। তাৰপিছত এয়া হৈছে ইয়ৰ্কশ্বায়াৰ গিল্ট দুটা। তাৰপিছত ইয়াও গিল্ট, এয়া প্ৰেগনেণ্ট হয়। ইয়াৰ 2-3 দিনৰ পিছত ইয়াৰ পোৱালি জগিব। আৰু ইয়াতে আছে ইয়ৰ্কশ্বায়াৰ ক্ৰছ পিকলেট। এয়া আজি 12 দিন হৈছে। চাওক আপোনালোকে কি সুন্দৰ গ্ৰোথ হৈছে এওঁলোকৰ। আৰু এয়া হৈছে ইহঁতৰ মাক চাওক। আৰু বৰ্তমান ইয়াৰ এইটো ৰুমৰ চাউজনীক মই আজি ছাৰ্ভিচ দিছোঁ। আৰু এইটো ৰুম মোৰ খালী হৈ আছে, যিহেতু কিছুদিন আগতে আমাৰ ইয়াত এইখিনি অঞ্চলত সোৱাইন ফিভাৰ ৰোগে অতি মাৰাত্মক ৰূপ ধাৰণ কৰিছিল। সেয়েহে মই কেইটামান চাউ মই বিক্ৰী কৰি দিছোঁ। সেয়েহে এইকেইটা ৰুম মোৰ খালী হৈ আছে। তো বন্ধু বান্ধৱীসকল, এয়া মই আপোনালোকক দেখুৱালোঁ মোৰ ফাৰ্মখনৰ দৃশ্যাংশ। ভিডিঅ'টো কেনে হৈছে নিশ্চয় কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই। ধন্যবাদ।